আজি আৰু ভালকৈ বিক্ৰী নহ'ল যেতিয়া ঘৰলৈ উভতি যাওঁ। মাৰ্কেট বেয়া আজি, কেইটামানহে গ'ল। হা, গাড়ী গাড়ী বৰ বেয়াকৈ পালে দেই মানুহজনে। ৰবা, ইয়াক আমিয়ে নিব লাগিব। ভৰিতে দুখ পালে যেন পাইছো, ভৰি এটা দেখোন কোচ খাই আছে। ৰুনু, এইফালে আহাচোন। আপোনাৰ কি হ'ল? এটা ভৰি নাই যে, আপুনি বেং লৈ খোজকাঢ়িছে, তাৰ মানে কি হ'ল কওকচোন কওক। ইচ এই আজি দিন বেয়া আছিলে বুজিছানে, চব্জি বেছি বিক্ৰীয়ে নহ'ল। তাৰপিছত চব্জিখিনি লৈ পেলাই মই টাউনৰ ফালে যাওঁ, অকণমান বিক্ৰী হয় বা বুলি কৈ আছিলোঁ। সেই তেতিয়াই মোক গাড়ী এখনে মাৰি দিলে নহয়। ভাগ্যক্ৰমে ভৰি এটাতহে বেছিকৈ দুখ পালোঁ। মানুহটো যে বাচি আহিলোঁ সেয়াই বহুত। ওচৰৰ মানুহবিলাকে হস্পিটেললৈ লৈ গ'ল। তাৰপিছত এতিয়া মই ভৰিটো তলত পেলাবলৈ পৰা নাই, বহুত দুখ পাইছোঁ। আমাৰ লগত এইবিলাক কিয় হয়নো? ইমান কষ্ট পাইছে আপুনি, বৰ দুখ লাগিছে মোৰ। হ'ব, এতিয়া কন্দা কটা কৰি থাকিব নালাগে। মই দৰৱ পাতি লৈ আহিছোঁ নহয়, সময়মতে খাই থাকিলে মই ভাল পাই যাম। মাত্ৰ মই কামলৈহে যাব নোৱাৰিম চাগে 2-3 মাহলৈ। কেনেকৈ যে চলিম সেইটোহে টেনশ্যন হৈছে। ব'লা, মই এতিয়া ৰেষ্ট ল'ব লাগিব। বলক ৰেষ্ট লৈ ল'ব। ৰেষ্ট ল'লেহে যদি ভাল হয়। কেনেকৈ যে ভৰিটো হেৰুৱাই পেলাইছে মানুহজনে। বুজিছে, আপুনি চিন্তা নকৰিব। মাজনী স্কুলৰ ফিজকেইটাও দিব লাগে, সেয়া মই বুজিছোঁ। মই এটা কাম কৰিব লাগিব, কাইলৈ পুৱাই গৈ মই বাইদেউৰ ওচৰলৈ যাম। বাইদেউহঁতৰতো পইচা পাতিৰ অভাৱ নাই, নিশ্চয় আমাক সহায় কৰিব। 3 মাহমান চলিব পাৰিলে বুলিয়ে, তাৰপিছত চিন্তা নাই। আপুনিতো 3 মাহ ৰেষ্ট লোৱাৰ পাছত নিশ্চয় ভাল পাব। এতিয়াহে আপুনি কাম কৰিবলৈ নোৱাৰে। আপুনি বেলেগ একো টেনশ্যন নল'ব। মই 3 মাহ যেন তেন কৰি চলাম বাৰু। আৰু মানুহৰ ঘৰে ঘৰে লাগিলে কাম কৰিম, মই কাম বিচাৰি যাম। আপুনি মাত্ৰ নিশ্চিন্ত থাকক, আপুনি ৰেষ্ট লওক। বাইদেৱে যদি সহায় কৰে সেয়াতো বহুত ভাল কথা। ৰুনু আহিলি দেখোন, ইমান পুৱাই যে, কি কাৰণত? কাম এটাতে আহিছিলোঁ। ভিন্ন নাই নেকি? তহঁতৰ নিচিনা পাইছ নেকি যেতিয়াই তেতিয়াই বেপাৰ বাণিজ্য কৰিবলৈ? আমাৰ 10 বজাত পাবগৈ লাগিব। গ'লে অফিচতে আছে, কাম কৰি আছে। বহ। পিছে বাইদেউ, মই বহিবলৈ অহা নাই। বৰ ডাঙৰ কথা এটা হ'ল। আমাৰ এখেতৰ কালি চব্জি বেপাৰ কৰিবলৈ যাওঁতে এক্সিডেণ্ট এটা হ'ল নহয়। গাড়ী এখনে মাৰি থৈ গ'ল। ভৰি এটা হেৰুৱাই পেলাই দিয়া নিচিনাই হৈছে। ডক্টৰে 3 মাহৰ বাবে ৰেষ্ট ল'বলৈ দিছে। আৰু মাজনীৰো আমাৰ স্কুলৰ ফিজ দিবলৈ আছে। সেইকাৰণে 3 মাহৰ বাবে চলিবলৈ কাৰণে বৰ অসুবিধা হৈছে। তই পাৰ যদি 5,000 মান টকা ধাৰলৈ দেচোন, তোক মই 3 মাহৰ পাছত ঘূৰাই দিম। বৰ অসুবিধা হৈছে আমাৰ। এই ধাৰ শব্দটো শুনি যে একদম মোৰ বেয়া হৈ গৈছে। আমাৰ মানুহজনে কিমান যে মানুহক ধাৰ দি থৈছে নহয়। কিয় বাইদেউ, তোকতো মই আজিলৈকে ধাৰ খোজাই নাই। আজি বিপদত পৰাৰ কাৰণেহে খুজিছোঁ। নোৱাৰিবি নেকি দিবলৈ? নহয় চা, আমাৰ এখেতৰ অফিচৰ মানুহক 3জন মানুহক ধাৰ দি থৈছে। লগতে এই লোনত যে ডাঙৰ মেচিন এটাও লোৱা আছে। গতিকে তাৰ আমি লোন মাৰি আছোঁ। সেইকাৰণে মই তোক এইবাৰ ধাৰ দিব নোৱাৰিম। তই বেয়া নাপাবি, তই যেনে তেনে চল। কিন্তু মোৰ উপায় নাই, তোক মই দিব নোৱাৰিম এবাৰ। আৰু ভিনদেউ নাই কিবা এটা সুধিবলৈ কাৰণে, গতিকে মই নোৱাৰিম আৰু এইবাৰ। হ'ব আৰু তেন্তে বাইদেউ, নোৱাৰিলেনো কি কৰিম আৰু, উপায় নাই। এনেকৈ কাম কৰিবগৈ লাগিব, ক'ৰবাত কাম বিচাৰি যাওঁ। হ'ব দে, ভালকৈ থাকিবি। শুনিছে, কথা এটা শুনক আকৌ। আজি আমাৰ ভণ্টি আহিছিল নহয় গাঁৱৰ পৰা। তাকো খবৰ ল'বলৈ অহা নাই আকৌ, ধাৰ বিচাৰিহে আহিছিল। মোৰ একদম মাথাটো বেয়া হৈ গৈছিলে। আপুনিতো 2জনমান মানুহক ধাৰ দিয়ে থৈ দিছে। আকৌ গোটেই ৱাশ্বিং মেচিন কিনিলোঁ, গাড়ী কিনিলোঁ, কত কি যে লোন মাৰি আছোঁ। তাতে আকৌ এজনীয়ে ধাৰ বিচাৰি দিছিলে। এনেকুৱা খং উঠিছিলে নহয়। তাইৰ আকৌ ধাৰ বিচাৰিবলৈ কাৰণে কি কথা হ'ল আকৌ? ৰুনুৰতো তেনেকুৱা প্ৰব্লেম কেতিয়াও হোৱাই নাই চাগে ধাৰ বিচাৰিবলগীয়া। সিহঁতেতো ভালকৈ চলি আছে। নহয়, কেছটো বেলেগ। তাইৰ গিৰিয়েকৰ এক্সিডেণ্ট হ'ল। মানে চব্জি বেপাৰ কৰিবলৈ গৈছিলে, টাউনৰ ফালে গৈছিলে হেনো, গাড়ী এখনে মাৰি থৈ গ'ল। ভৰি এটাত দুখ পাইছে। 3 মাহৰ বাবে ডক্টৰে ৰেষ্ট ল'বলৈ দিছে। সেইকাৰণে সি কাম কৰিবলৈ নোৱাৰে। গতিকে 3 মাহটো চলিব লাগিব ন। সেইকাৰণে 3 মাহৰ পাছত ঘূৰাই দিম বুলি কৈছিলে। টকা 5,000 বিচাৰিছিলে। মই বোলো নোৱাৰোঁ দেই, একে মুখে কৈ দিলোঁ মই। ৱাহ, স্মাৰ্ট গাৰ্ল। ভালে হ'ল তেনেকৈ কৈ দিলা। মই আৰু পইচা সাঁচিবলৈ বিচাৰি আছোঁ, সেই ডাঙৰ ফ্লেটটোৱে মোৰ লক্ষ্য হয়। ভালেই কৰিলা, নিদিলা। আৰু এইবিলাক মানুহক ধাৰ দিলে ঘূৰাই যে পাম সেইটো সন্দেহ আছে। মামা, দেউতাৰ কি কেতিয়াও ভাল নহ'বই নেকি? দেউতা যে কামলৈ যাবলৈ পৰা নাই। কালি দেখোন আমাৰ প্ৰিন্সিপালে ৱাৰ্ণিং দিছে, ফিজ কমপ্লিট কৰিব দিছে সোনকালে দি পেলাই। মই কি কৰিম মা? তই আগতে খাই লচোন, মই কিবা এটা যোগাৰ কৰিম নহয়। মই মানুহৰ ঘৰত কাম পাইছোঁ, মই সেই কাম কৰিয়ে পইচা গোটাম। তই এতিয়া খাই ল। শুনিছা, এইফালে আহাচোন। এই কোনোবা মানুহ এগৰাকীয়ে মাতি আছে তোমাক। কোনোবা মানুহ এগৰাকী আহিছে বুলি কৈছে যে। ৰচোন চাওঁগৈ মই। কোনে মাতিছে বুলি ক'লে বাৰু? মই যে ধৰিব নোৱাৰিলোঁ। আগফালে চোৱাগৈ আকৌ, কোনোবা মানুহ এগৰাকী মাতি আছে। বুঢ়ী মানুহ যেন লাগিলে মাতষাৰ শুনি। যোৱাচোন যোৱা। কোনোবাই মোক কিবা খাবলৈ দে বৰ ভোকত আছোঁ। কোনোবা খোজনীয়া মানুহ আহিছে নেকি? আইতা, কাক বিচাৰিছিলে আপুনি? আইজনী ঐ, এই বহুত দিনৰ পৰাই ভোকত আছোঁ। সকলো ফালে ঘূৰি ফুৰিছোঁ, একোৱেই খাবলৈ নাপাওঁ। তই যদি মোক কিবা এটা খাবলৈ দিয়, বৰ কৃপা হ'ব। বৰ্তমানতো আমাৰ নিজৰে বিপদ হৈ আছে। হ'ব আইতা, আপুনি খাব পাৰিব। আমাৰ ঘৰত বেলেগ বস্তু নাথাকিলেও আটা অকণমান আছে। আপোনাক মই ৰুটি 2খনকে বনাই দিবলৈ পাৰিম। ব'লক, আপুনি ভিতৰতে বহিব।
বাৰু এই ভোকাটোৰ বুঢ়ীক যে তই ৰুটি দুখন খোৱালি সেইকাৰণে মোৰ পেটটোৱে বৰ তৎ পালে কিমান দিন ধৰি যে মই ভোকত আছিলোঁ, কিমান ঘৰত ঘূৰিলোঁ, কোনোৱে মুখলৈ ঘূৰিয়েই নাচায়। তই বৰ ভাল আইজনী। গতিকে মই তোক এটা উপহাৰ দিবলৈ বিচাৰোঁ। মোৰ যিহেতু বেছি দিন নাই আৰু, গতিকে তোক মই এটা কলহ দি থৈ যাবলৈ বিচাৰোঁ। কিন্তু আইতা কলহ? আৰু কলহটো মই কি কৰিব পাৰিম? এইটো ল। এই কলহটো এলাপেচা কলহ নহয়, এয়া মোৰ মায়ে দি থৈ যোৱা এটা কলহ। আৰু এই কলহটোৰ ভিতৰত তই যেতিয়া হাত ভৰাবি মনে বিচৰা সকলো বস্তু পাবি, বিশেষকৈ সোণৰ মুদ্ৰা। কি আইতা, এয়া সঁচা হ'ব পাৰেনে? তই বিপদৰ সময়ত আগতে কৰি তো চা, কিন্তু ভাল কামত ব্যৱহাৰ কৰিবি দেই, আৰু বিপদৰ সময়ত সেয়া কিন্তু মনত ৰাখিবি। আইতাগৰাকী কলৈ গ'ল? ৰুটি দুখন খালে, প্লেটখন দেখোন ইয়াত, কলহটোও দিলে, কিন্তু আইতা? সঁচাকৈ আচৰিত দেই। শুনিছে, এইফালে চাওকচোন, সেই খোজনীয়া আইতাজনী আহিছিলে, বহুত ভোকত আছিলে, ৰুটি দুখন খাবলৈ দিলোঁ, তেওঁ মোক হাতত এই কলহটো ধৰাই থৈ গ'ল, আৰু তাৰপিছত আইতাগৰাকী নাইকিয়া হৈ গ'ল। চাওকচোন চাওক। এই কলহটো আকৌ তুমি কি কৰিবা আকৌ? সজাবলৈ ভাল হ'ব। সজাবলৈ নহয়, আপুনি সেইটোতো বুজি পোৱা নাই। তেওঁ কৈছে তেওঁক সেই কলহটো বোলে তেওঁৰ মাকে দি থৈ গৈছিল, আৰু অলপ যাদুকৰী ধৰণৰ হয় চাগে, বিপদৰ সময়ত বোলে হাত ভৰালে সোণৰ মুদ্ৰা ওলাব, তেনেকৈ কৈ থৈ গৈছে। মামা, আজি যে মোক মেমে ক্লাছে কৰিবলৈ দিয়া নাই, ফিজ ক্লিয়াৰ কৰা নাই বাবে মই বহুত লাজ পাইছোঁ। সকলোৱে মোক চাই চাই বহুত হাঁহিছিল, লগতে প্ৰিন্সিপালেও আকৌ গালি পাৰিলে আজি, আৰু কাইলৈৰ ভিতৰত নিদিলে মানে মোক স্কুলৰ পৰা উলিয়াই দিম বুলি কৈছে। কিবা এটা কৰা মা। তেন্তে এই সময়ে সেই সময় হয় য'ত মই এই কলহটো এটা পৰীক্ষা কৰিবলৈ পাৰিম। মোক আইতাজনীয়ে কৈ থৈ গৈছিল যে বিপদৰ সময়তহে ইয়াত হাত ভৰাবলৈ দিছিলে, আৰু বৰ্তমান মোৰ হাতত 1 টকাও নাই, আৰু দেউতাও এনেকৈ বিচনাত পৰি আছে। গতিকে মই ইয়াত হাত ভৰাই চাওঁ, মনৰ ইচ্ছা কিজানিবা পূৰণ হয়ে। কিন্তু মা, এইটো ক'ৰ পৰা পালা, আৰু কেনেকুৱা কলহ? সেইবোৰ তই পাছত গম পাবি, ৰহ। কিবা এটা পাইছোঁ দেই, ৰ'ব, হাতত কিবা খিং খিংকৈ বাজিছে দেখোন, ৰ'ব দেই। আৰে, এয়াচোন সঁচাকৈ সোণৰ মুদ্ৰা ওলাই আহিলে। বাহ, এই কলহটো সঁচাকৈ যাদুকৰী। সেই আইতাগৰাকী এলাপেচা আইতা নাছিল, কোনোবা চাগে ভগৱান আছিল, সেইকাৰণে আমাক দি থৈ গ'ল। আমাৰ দৰিদ্ৰতাৰ কথা তেওঁ নিশ্চয় গম পালে। শুনিছে, এইখিনিৰ সহায়ত আমাৰ মাজনীৰ ফিজখিনি কাইলৈ আমি দি দিবলৈ পাৰিম। তাৰপিছত চিন্তা নাই, নিশ্চয় ঘৰৰ সকলো খোৱা বস্তু কিনিব পাৰিম। চা ফাগুনি, মই তোৰ ফিজ কমপ্লিট কৰি দিলোঁ দি, গতিকে তই এবাৰ ভালকৈ পঢ়িবি। যোনে যি জোকায় সেইবোৰ তই মন নিদিবি। আৰু এটা কথা, আমাৰ ঘৰত যে সেই যাদুকৰী কলহটো আছে, সেইটো কথা কিন্তু তই কাকো নকবি দেই, ভুলতো কৈ নাপাবি। হ'ব মা, তুমি চিন্তা নকৰিবা, মই সেইবিলাক কেতিয়াও নকওঁ। মাত্ৰ তুমি আজি পোলাও বনাই থ'ম কৈছিলা নহয়, সেয়া কিন্তু বনাই ৰাখিবা, মই স্কুলৰ পৰা গৈ পেলাই খাম। হ'ব দে, মই বনাই ৰাখিম। যা, তহঁতৰ এছেম্বলি সময় হ'ল নহয়, সোনকালে যা। তাই পোলাও খাই যদি বাচমতি চাউল কেইটামান নিব লাগিব নহয়। মই বজাৰ কৰিয়ে লৈ যাওঁ। ৰুনু, তই টাউনত কি ঘূৰি ফুৰিছ অকলে? বাইদেউ দেখোন। মই আমাৰ মাজনীৰ ফিজ জমা কৰিবলৈ আহিছিলোঁ, ভাবি ল'লোঁ বজাৰ অকণমান কৰি লৈ যাওঁ। পিছে তই কেনেকৈ ইয়াত? ময়ো শ্বপিং কৰিবলৈ আহিছিলোঁ। পিছে তোক ইমান আজি সুখত দেখিছোঁ যে, কিয় ইমান হাঁহি আছ? অইনদিনে দেখোন তই বহুত উদাস মনেৰে থাক। নাই বাইদেউ, মোৰ যি আছে তাতে সন্তুষ্ট হ'বলৈ মই শিকি গৈছোঁ, সেইকাৰণে আজিকালি মই এনেকৈ থাকোঁ, বৰ বেছি মন মাৰি নাথাকোঁ। হ'ব বাইদেউ, মোৰ এতিয়া দেৰি হৈছে যে, সেইকাৰণে মই এতিয়া গৈ থাকোঁ, মোৰ বজাৰ কৰিবলৈ আছে। আকৌ এখেতো পৰি আছে নহয় বিচনাত। ডাল মে কুছ কালা হে, তাইতো ইমান সুখত থকা মই দেখা নাই, জৰুৰ কিবা হৈছে, পাত্তা লগাব লাগিব। মনে মনে তাইৰ পিছা কৰোঁ, তেতিয়া গম পাই যাম সকলো। শুনিছে, মাজনীয়ে স্কুলৰ পৰা আহি পোলাও খাম বুলি কৈছে নহয়, মই বজাৰ কৰি আনিলোৱেই। এই কলহটো মই ভাল জেগাত থৈ দিওঁ, আমাৰ ছিক্ৰেট ৰুম এটা আছে নহয়, তাতে সোমাই থৈ দিওঁগৈ। ভালকৈ থবা, যতনাই থবা, কিন্তু মাটিৰ হয় নহয়, ভাঙি গ'লে বৰ দিগদাৰ হ'ব। কথাৰ গুৰি ক'ৰবাত কলহৰ কথা এটা মেনশ্যন কৰিছে, তাৰ মানে কিবাটোতো কথা আছে, নহ'লে সিহঁতে কেনেকৈ ইমান সুখে শান্তিৰে থাকিবলৈ পাৰিব? যি মন যায় তাকেই লৈছে, যি মন যায় তাকেই খাইছে। মোৰ ওচৰত ধাৰ বিচাৰি অহা মানুহগৰাকী কেতিয়াও এনেকৈ ইমান শান্তিত নাথাকে। কিবাটোতো কথা আছে, মই তাইক গৈ ভালকৈ সুধিব লাগিব। ৰুনু, এইফালে আহ সোনকালে। বাইদেউ, তই আজি আমাৰ ঘৰত? ব'ল ভিতৰলৈ ব'ল। তহঁতৰ ঘৰত মই বহিবলৈ অহা নাই, আমাৰ ঘৰৰ পৰা এটা ধুনীয়া কলহ চুৰ হৈছে, গতিকে তই সেইদিনাখন আমাৰ ঘৰলৈ গৈছিলি, তাৰ পিছৰ পৰাই কলহটো নাইকিয়া হ'ল। তই আনিছ চাগে, তইতো অভাৱত আছিলি, তই চুৰ নকৰিলে কোনে কৰিব? তই এইবোৰ কি কথা কৈছ? মই তোৰ ঘৰৰ পৰা কিয় চুৰ কৰিম? মই তেনেকৈ দেখোন যোৱাই নহয়, মাজে মাজে যাওঁ, কিন্তু সেইদিনাখন বিপদত পৰি গৈছিলোঁ ঠিকেই, কিন্তু মই একো চুৰ কৰি অনা নাই। তই তেনেকৈ মোক কিয় ভুল বদনাম এটা দি দিছ? বেছি কথা নকবি, চোৰে চুৰ কৰাৰ পিছত নাই কৰা বুলিয়ে কয় চবে। চাওঁ, আঁতৰ হ, তহঁতৰ ৰুম এটা মই চাব লাগিব, তেতিয়াহে মই গম পাম কথাটো। বাইদেউ ৰখচোন তই আগতে।
ইয়াত চুৰ কৰি পেলাই মনে মনে ৰাখি থৈছ তই ধৰা পৰিলি এতিয়া বাইদেউ তই এইবোৰ কি কৈছ এয়া তোৰ কলহ নহয় এইটো মোৰ হয় মই এইটো বেলেগ এটা কামৰ কাৰণে থৈছোঁ তই তেনেকৈ নলবি দেই সেইটো চুপ কথা নকবি এইটো মোৰ হয় নহয় বাইদেউ নহয় তই যিমান যি ক'লে এইটো নহয় তোৰ এইটো মোক আইতা এজনীয়ে দি থৈ গৈছে এইটো এটা যাদুকৰী কলহ হয় আৰু ইয়াৰ ভিতৰত হাত ভৰালে সোণৰ মুদ্ৰা পায় যোনে বিপদত পৰে আৰু বেয়া ব্যৱহাৰ কৰিলে কিন্তু ইয়াৰ পৰা একো ফল নাপায় সেইকাৰণে এইকেইটা ইমান পটককৈ ধনী হ'ব পাৰিছে ন নহয় এইটো মোৰে হয় মই পৰীক্ষা কৰিবলৈ ইয়াৰ ভিতৰত মই হাত ভৰাই চামেই নকৰিবি তেনেকুৱা নকৰিবি হয়তো তোৰ কিবা বেয়া হৈ যাব পাৰে এইটো মোকহে দিছিলে বেলেগেতো ব্যৱহাৰ কৰিব নোৱাৰে কোনোৱে চাওঁ কি আছে মোৰ হাত জ্বলিলে ঐ ভণ্টি ৰুণু মোক সোনকালে কলহটোৰ পৰা হাতখন এৰুৱাই দে কি হ'ল তোৰ তই ইয়াত হাত ভৰাব নালাগিছিল এইটো এটা যাদুকৰী কলহ হয় আৰু সেইটো মাত্ৰ মইহে ব্যৱহাৰ কৰিব পাৰোঁ আন কোনো নোৱাৰে তোক চাগে কিবা এটা কৰি পেলালে মইতো গম নাপাওঁ মই লোভতে ভৰাই দিলোঁ আৰু তোক মই মিছামিছিকৈ ক'লোঁ এইটো মোৰ কলহ বুলি আমাৰ ঘৰত কোনো কলহে নাছিল মই তোক এনেই কৈ দিলোঁ মই গম পাইছিলোঁ তহঁতি ধনী হোৱাৰ কাৰণে মোৰ চকু পৰিছিল মই অহংকাৰী হৈ পৰিছিলোঁ মোক সোনকালে উদ্ধাৰ কৰ ভণ্টি সেই যাদুকৰী কলহ মোৰ বাইদেউক উদ্ধাৰ কৰা সেই আইতা মই তুমি ক'ত আছা একো নাজানো মোক সহায় কৰা মোৰ বাইদেউৰ ভুল হৈ গ'ল প্লিজ মাফ কৰি দিয়া মোৰ বাইদেউক তোমালোকে ভয় নাখাবা মই ৰুণুৰ সকলো কথাই বুজিছিলোঁ তাইৰ ৰাস্তাৰে যেতিয়া অহা যোৱা কৰে সকলো কাম কৰি থাকে মই সকলো বুজোঁ তাই ভাল মনৰ অধিকাৰী হয় গতিকে সেইকাৰণেহে মই তাইক সহায় কৰিব বিচাৰিছিলোঁ কিন্তু তোমাৰ বাইদেৱে কাকো সহায় নকৰে আৰু বৰ অহংকাৰী হয় যাৰ কাৰণে আজি তাই এই পানিছমেণ্ট পাইছে আৰু এটা কথা আচলতে মই এগৰাকী পৰিহে হয় মই বুঢ়ী মানুহৰ বেশ ধৰিহে তোমাৰ ওচৰলৈ আহিছিলোঁ তোমাৰ মই মনটো জুখি চাইছিলোঁ কিন্তু তুমি বহুত ভাল হয় ৰুণু কিন্তু পৰি মই মোৰ বাইদেউ হয় ময়ে ক্ষমা খুজিছোঁ তুমি ভাল কৰি দিয়া মোৰ বাইদেউ তাই আৰু এনেকুৱা ভুল কেতিয়াও নকৰে মোক ক্ষমা কৰি দিবা পৰি মই বৰ অহংকাৰী হৈ পৰিছিলোঁ নিজৰ ভনীজনীকে মই চিনি নাপালোঁ ক্ষমা মোক নহয় ৰুণুকেই খোজা আৰু ৰুণুক অকল সহায় কৰা কথা নহয় তুমি সকলোকে সহায় কৰিবলৈ চেষ্টা কৰিবা যাৰ যাৰ প্ৰয়োজন আছে ভগৱানে তোমালোকক ক্ষমতা দিছেই যেতিয়া গতিকে তুমি সহায় কৰিব লাগে মানুহক মোৰ ভণ্টিজনী মোক তই ক্ষমা কৰি দিবি মই বৰ বেয়া হৈ হ'ব বাইদেউ মই ধৰি থকা নাই নহয় মানুহ মাত্ৰেই ভুল হয় হ'ব আজিৰ পৰা আমি ভালদৰে থাকিম তেন্তে ৰাইজসকল আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে দেন লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল আছামিজ 3D Toon বাই বাই